আজিৰ গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয় আঁচনিৰ সুবিধা কোনে কোনে লাভ কৰিব, কোনে কোনে লাভ কৰিব নোৱাৰে আৰু এই আঁচনিৰ সুবিধা পাবলৈ হ'লে কি কি থাকিব লাগিব জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। ৰাজ্যৰ বিত্ত বিভাগে অৰুণোদয় আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে যোগ্যতাৰ প্ৰাথমিক চৰ্তসমূহ নিৰ্ধাৰণ কৰি দিছে। এই অনুসৰি আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু সম্প্ৰতি বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব। অৰুণোদয় আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে মনোনীত মহিলাৰ নিজৰ বেংক একাউণ্ট থাকিব লাগিব আৰু একাউণ্টত থকা নাম আবেদন পত্ৰত দিয়া নামৰ সৈতে একে হ'ব লাগিব। তদুপৰি বিধৱা, বিবাহ বিচ্ছেদ হোৱা, অবিবাহিতা আৰু স্বামীৰ পৰা পৃথককৈ থকা মহিলাই এই আঁচনিত অগ্ৰাধিকাৰ লাভ কৰিব। ইয়াৰ লগতে পৰিয়ালত বিশেষভাৱে সক্ষম সদস্য থকা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা খাদ্য আইনৰ পৰিচয় পত্ৰ নথকা মহিলাসকলেও অগ্ৰাধিকাৰ লাভ কৰিব। ইয়াৰ বিপৰীতে মহিলা সদস্য নথকা পৰিয়াল, চৰকাৰী কৰ্মচাৰী বা সাংসদ বিধায়কৰ পৰিয়াল, 15 বিঘাতকৈ অধিক কৃষিভূমি থকা লোক, 4চকীয়া বাহন, ৰেফ্ৰিজাৰেটৰ, AC, ৱাশ্বিং মেচিন থকা পৰিয়ালসমূহে এই সুবিধা লাভ কৰিব নোৱাৰিব বুলি বিত্ত বিভাগে এখন বিবৃতিযোগে প্ৰকাশ কৰিছে।